নমস্কাৰ গৈ আছো যেহেতু শ্বিলঙলৈ বৰা পানী দেখিছে বৰা পানী আহি পাই গৈছো সোমাই আহিলো ভিতৰত সোমাই আহিছো বৰা পানী ফালে দেখিছে এটো যেহেতু উমিয়াম লেক কোৱা যায় উমিয়াম লেক আজি দেখাম আপোনাক চাই থাকিব দেখিছে এটো বোটিং পইণ্ট ইয়াতে ইয়া বোটিং কৰে মানুহে স্পিড বোট আছে চাই আছে একে ব্লগছে বৰা পানী যেহেতু দেখাই আছো আপোনাক দেখিছেনে কিমান সুন্দৰ ভিউ কিমান ধুনীয়া পৰিবেশ চাওকচোন ধুনীয়াকে দেখাই আছো বৰা পানী আহক আগবাঢ়ো আৰু অলপ দেখিছেনে এটো বৰা পানী ওপৰত আছে এটো ভিউ পইণ্টৰ পৰা এটা দেখাই আছো আপোনাক ভিউ পইণ্টটো হৈছে এটো পাহাৰৰ ওপৰত এটো যেহেতু তলত লেকটোৰ ভিউ দেখা পায় দেখিছেনে কিমান সুন্দৰ দেখা পোৱা গৈছে কি ধুনীয়া ক্লিয়াৰ ইমান পাহাৰৰ ওপৰত ইমান যে পানী জমা আছে যেটো আমি ক'ব গ'লে এটা পুখুৰী ইমান ডাঙৰ পুখুৰী বিশালীৰা কিন্তু এটো ডেম আছে ইয়াক বন্ধ কৰিও ৰাখিছে চাই থাকিবচোন মই দেখাবলৈ চেষ্টা কৰি আছো খুব ধুনীয়াকৈ আজি লেকটো আপোনাক দেখাই আছো বন্ধুসকল ভিডিওটো লাইক কৰিব নাপাহৰিব লগতে শেয়াৰ কৰি দিব আৰু লগতে সাবস্ক্ৰাইব কৰিব যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে বন্ধুসকল এতিয়া আহি পাই গলো পুলিচ বজাৰ শ্বিলঙৰ পুলিচ বজাৰ এটা বিখ্যাত বজাৰ কৰা ঠাই কি পোৱা নাযায় যি বিচাৰে তাকেই পায় গোটেই দেশ বিদেশৰ পৰ্যটকে ইয়াতেই বজাৰ কৰে যেহেতু এখন শ্বিলঙৰ লোকেল মাৰ্কেট পুলিচ বজাৰ মানুহে 12 মাহেই গৰম চোলা পিন্ধে যেনেকৈ শল সুৱেটাৰ জেকেট সবে পিন্ধি থাকে যেহেতু ইয়াতে শীতল বতাহ বলি থাকে চাই আছে পুলিচ বজাৰ এতিয়া চাওঁ আহক খুব ধুনীয়া লগা এটা জেগা দেখিছে কি সুন্দৰ জেগা কি ধুনীয়া কি মজা ঠাণ্ডা পিনে ঠাণ্ডা হাৱা কি ধুনীয়া লাগিছে সেইটো সাইডত শুটিং চলি আছে দেখিছে এইপিনে শুটিং চলি আছে অলৰেডি আপোনালোকে চাই আছে একে ব্লগছ দেখিছে যে গছবোৰ 100 বছৰৰ ওপৰত হৈছে এখিনি আপাৰ শ্বিলং বুলি কয় বলক আগলৈ আগবাঢ়ো দেখিছে বন্ধুসকল এয়া পুলিচ বজাৰৰ ওচৰ পাই গৈছো শ্বিলং সিটিৰ ভিতৰত এখিনি সেক্ৰেটাৰিয়েট পাৰ হলো এয়া দেখিছে এপিনে এতিয়া ৱাৰ্ডছ লেক আহি পাই গৈছো ৱাৰ্ডছ লেক আজি দেখাম আপোনাক এন্ট্ৰি কৰিবলৈ পাৰে তাই থাকিব একে ব্লগছ মই দেখাবলৈ চেষ্টা কৰি আছো এপিনে বোটিং হৈ আছে যেহেতু বোটিং চাওক এয়া বোটিংও কৰিব পাৰে বোটিংও আছে খুব ধুনীয়াকৈ দেখিছে কি সুন্দৰ পৰিৱেশ মই ভালকৈ দেখাই আছো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে দেখিছে কাঠে এখন কি সুন্দৰকৈ দলং বনাই ৰাখিছে মানুহ ইপাৰ পৰা সিপাৰলৈ যাবৰ কাৰণে কাঠে দিয়ে বনাইছে কি সুন্দৰ লাগিছে দেখিছে কিমান মানুহ আছে কিমান ফটো উঠি আছে কিমান আছে চাই আছে আপোনালোকে ৱাৰ্ডছ লেক শ্বিলং প্ৰত্যেকটো সাইডে ভিউবোৰ সুন্দৰ দেখিছে কিমান ধুনীয়া সুন্দৰ যেহেতু ৱাৰ্ডছ লেক শ্বিলঙৰ মাজত আছে শ্বিলঙৰ সিটিৰ ভিতৰতে চাই থাকিব ভিডিঅ'টো শেষলৈকে দেখাই আছো আজি ৱাৰ্ডছ লেক শ্বিলং
বন্ধুসকল, চহৰৰ মাজমজিয়াত 18 ফিটাৰ বিস্তৃত গল্ফ খেলপথাৰখনত ঘূৰি ফুৰিব। পাইন বাগিচাসমূহ অন্বেষণ কৰক। কিছুমান ৰাস্তাৰ জলপানৰ নমুনা লওক। সেউজীয়া গছবোৰত আঘাত কৰক। কেৱল আপোনাৰ কফিৰ চুমুক দিয়ক আৰু পৃথিৱীখন পাৰ হৈ যোৱাটো চাওক। বন্ধুসকল, ইষ্টৰ গ্লেন ইগলছ নামেৰে পৰিচিত শ্বিলঙৰ গল্ফ খেলপথাৰখন কেৱল দেশৰ অন্যতম বৃহৎ আৰু ধুনীয়া প্ৰাকৃতিক খেলপথাৰ আৰু ইয়াৰ উপৰিও চহৰৰ মানুহে মুকলি ঘাঁহনিত ঘূৰি ফুৰি বহুত ভাল পায়। আৰু গল্ফ খেলপথাৰৰ এটা অংশত স্থাপন কৰা একক শিল্পবোৰ দেখি আচৰিত হয়। বলক আৰু আগবাঢ়ো, যিহেতু চাই আছো এতিয়া একে ব্লগছ। চাই আছে একে ব্লগছ, যিহেতু মই এতিয়া গল্ফ কোৰ্চত আছো, গল্ফ প্লেইং শ্বিলঙৰ গল্ফ কোৰ্চত আছো। আপোনালোকক দেখাই আছো আজি খুব সুন্দৰকে গল্ফ কোৰ্চ। বন্ধুসকল, যিহেতু ইমান ধুনীয়া পৰিৱেশ, দেখিছে কিমান সুন্দৰ পৰিৱেশ। এখন খেলপথাৰ, যিহেতু গল্ফ খেলে, এটা খেল হয়, গল্ফ মানে এটা খেল হয়, বুজি পাইছে। চাই থাকিব ভিডিঅ' শেষলৈকে। আৰু দেখাই আছো খুব ধুনীয়া কৰি আজি শ্বিলঙৰ গল্ফ কোৰ্চ। এতিয়া ৰাতিপুৱা সোনকালে হৈ আছে, সেইকাৰণে দোকান বজাৰবোৰ বন্ধ। এই অঞ্চলটোত আগুৰি থকা পাইন গছৰ বাগিচাবোৰক প্ৰশংসা কৰে সকলোৱে। চাই আছে আপোনালোকে একে ব্লগছ, দেখিছে কিমান ধুনীয়া, কি সুন্দৰ পৰিৱেশ। চাওকচোন, চাৰ্চৰ বাউণ্ডৰীটো চাওক, চাৰ্চৰ এৰিয়াটো কিমান মজা, কি সুন্দৰ দেখিছে। দেখিছে কি ধুনীয়া। মই আৰু দেখাবলৈ চেষ্টা কৰি আছো, চাই থাকিব ভিডিঅ'টো শেষলৈকে, মই আৰু ভালকে দেখাই আছো। ভাৰতৰ মেঘালয়ৰ শ্বিলঙত অৱস্থিত কেথেড্ৰেল অৱ মেৰী হেল্প অৱ খ্ৰীষ্টিয়ান, এই চাৰ্চটো শ্বিলঙৰ ৰোমান কেথেড্ৰেল আৰ্কাডায়চেছৰ কেথেড্ৰেল গীৰ্জা আৰু ই শ্বিলঙৰ মেট্ৰপলিটান আৰ্চবিশ্বপৰ আৱাজ হিচাপে কাম কৰে। ই পূৰ্ব খাচী পাহাৰ আৰু ৰিভই জিলাক সামৰি লৈছে, য'ত 35খন গীৰ্জা, জিলা বা পাৰিছ আছে। 50 বছৰতকৈ অধিক পূৰ্বে নিৰ্মিত এই কেথেড্ৰেলখন হৈছে শ্বিলং আৰ্কাডায়চেছৰ 3,42,169 জনতকৈ অধিক কেথলিকৰ প্ৰধান উপাসনাৰ স্থান। কেথেড্ৰেল অৱ মেৰী খ্ৰীষ্টানসকলৰ হেল্প, গম পালে? বলক আৰু অলপ আগবাঢ়ো। গৈ আছো, যিহেতু চাই আছে চাৰ্চ, কেথেড্ৰেল চাৰ্চ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি দেখাইছো খুব ধুনীয়া কৰি শ্বিলং। বলক এতিয়া, এইটোৱে মেইন ভেলি ভিউটো হয়, মেইন ভিউটো লাইট লুমৰ মেইন ভিউ পইণ্টটো এইটোৱে হয়। আহি লাষ্টৰ পইণ্ট পাই গৈছো, দেখিছে ক'বলৈকে আহে, যিহেতু মেঘবিলাক চাবলৈকে অহা নিচিনা হৈছে, মেঘে চাব আহে মানুহে, আৰু ভিউখিনিতো দেখাই নাপায়। চাই আছে একে ব্লগ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। মই দেখাই আছো, যিহেতু এতিয়া লাইট লুমত আছো, দেখিছে। আহি কাৰ পাৰ্কিং জেগা পাই গ'লো ইয়াতে বোলে। দেখিছে কিমান ধুনীয়া ক্লিয়াৰ হৈ গৈছে, 10 মিনিটত কিমান ধুনীয়া, কিমান মজা লাগিছে। এইটো লাক ভাল বুলি ক'ব পাৰি, কপাল ভাল বুলি কয় ন মানুহে, কপাল ভাল বুলি ক'ব পাৰি, কপাল ভাল। দেখিছে মানে 10 মিনিটৰ আগত দেখিছিলে বতৰটো কেনেকুৱা আছিলে, আৰু 10 মিনিটৰ ভিতৰত কিমান ধুনীয়া বনাই দিলে বতৰটো। ইমান ধুনীয়া হ'ল ৱেডাৰটো, দেখিছে কি ধুনীয়া মুকলি হৈ গ'ল। আকৌ কিন্তু আহিব পাৰে দেই, অহা চান্স আছে। এইটো চাইডে দেখিছে, এইটো চাইডৰ পৰা আহি আছে, এইটো চাইডৰ পৰা মেঘ আহি আছে, এইটো চাইডে দেখিছে কিমান সুন্দৰ, মানে চাওক ওপৰলৈকে চাওক। এতিয়া মই দেখাই দিছোঁ, ওই কাৰ পাৰ্কিঙত দেখিছে, চব এতিয়া চিনি পোৱা হৈছে। খুব ধুনীয়া হৈ গৈছে বতৰ, টপ মানে খুব ধুনীয়া ধুনীয়া জেগা। এলিফেণ্ট ফলছ কিমান সুন্দৰ, চাওক এলিফেণ্ট ফলছ দেখিছে। এলিফেণ্ট ফলছ, দ্য হৰ্নেবল প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদী ইয়াতে মেঘালয়ত আহিছিল 2016 চনত। মোদী আহিছিল, দেখিছে। এইটো মেইন ফলছটো পানী নাই, দেখিছে
পানী বহুত কম, যিহেতু এতিয়া বাৰিষা নহয়, বাৰিষা দিনত হ'লে পানী বহুত হয়। আৰু এটা তলৰ ফালে পাৰ্ট আছে, তলত যাম, তলত চাম সেইফালে। গৈ আছোঁ যিহেতু এলিফেণ্ট ফলছ। চাই থাকিব ভিডিঅ'টো শেষলৈকে, মই খুব ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। ব'লক আৰু অলপ আগবাঢ়োঁ, এতিয়া তলৰ পাৰ্টটো আহি পাই গৈছোঁ। সেইপিনে আছে, এইপিনেদি এই দেখিছে তাতে আছে। দেখিছে বন্ধুসকল, কিমান সুন্দৰ, কিমান ধুনীয়া হয়নে? এইপিনে চাওক, এইয়া দেখিছে, এইটোৱে হৈছে মেইন এলিফেণ্ট ফলছৰ একদম লাষ্ট পাৰ্ট, মানে একদম তলত আহি পাই গৈছোঁ মই। তলৰ পৰা দেখিছে, তলৰ পৰা ভিউটো কিমান সুন্দৰ ভিউ। আৰু এইটো চাইডৰ পৰা চাওঁ আহক, এইটো চাইডৰ পৰা মই দেখাই আছোঁ এতিয়া চাওক। এইটো হৈছে মেইন পাৰ্টটো, তলত একদম তলত আহি গ'লোঁ। ইয়াৰ পৰা আৰু ফলছ নাই, এইফালে দেখিছে এয়া। এইটো হৈছে এলিফেণ্ট ফলছ। পানী যিহেতু বহুত কম এতিয়া, বাৰিষা দিনত পানী বেছি হয়। চালে আপোনালোকে এলিফেণ্ট ফলছ। ব'লক আগলৈ আগবাঢ়োঁ। বন্ধুসকল, কাফান নং লাইট মানে বুজি পাইছে, এইটো লেডি হাইডিৰ পাৰ্কৰ নাম সলনি হৈছে। ব্ৰিটিছৰ দিনৰে নামটো উঠাই কাফান নং লাইট কৰিছে। বন্ধুসকল, শ্বিলং ভ্ৰমণৰ সময়ত লেডি হাইডিৰ পাৰ্কত আহিব। প্ৰকৃতিৰ মাজত তিতি যোৱাৰ অন্যতম উপায় জাপানীজ বাগিচাৰ ৰূপত নিৰ্মিত এই উদ্যানখনত পকী খোজকাঢ়ি যোৱা পথ আছে, য'ত আপুনি খোজকাঢ়িব পাৰে আৰু প্ৰাকৃতিৰ সৌন্দৰ্য প্ৰশংসা কৰিব পাৰে। এই পাৰ্কৰ ভিতৰত সোমাই আহিলোঁ এতিয়া, যিহেতু দেখিছে কি ধুনীয়া ফুল মানে ইয়াতে ক'ব নালাগে আৰু ইমান ধুনীয়া ধুনীয়া হৈ থাকে পাৰ্কৰ ভিতৰত। এতিয়া চাওক, এফালে এনিমেল আছে, এনিমেল লেণ্ডত আহি গ'লোঁ। ইয়ালৈ অহাটো আপোনাৰ পৰিয়াল আৰু আপোনজনৰ বাবে এক নিখুঁত দিন আৰু আচৰিত ধৰণৰ উদ্ভিদ প্ৰাণীৰে নিজকে আগুৰি ৰখাৰ অন্যতম উপায়। এইটো চাইডে হৰিণা আছে, যেনেকৈ চিৰিয়াখানা ষ্টাইল, চিৰিয়াখানা নিচিনাকৈ ইয়াতে বস্তুবিলাক যেনিবা বান্ধত ৰাখি থৈ দিছে। বন্ধুসকল, যদি আপুনি শিশুৰ সৈতে যাত্ৰা কৰি আছে বা শিশুৰ সৈতে আহিছে ফুৰিবলৈ, লেডি হাইডেৰী পাৰ্কলৈ অহাটো একদম নিশ্চিত কৰিব। মেঘালয়ৰ ব্যস্ত চহৰৰ পৰা ই এক নিখুঁত পলায়ন। শ্বিলঙৰ প্ৰাক্তন ফাৰ্ষ্ট লেডিৰ নামেৰে নামাকৰণ কৰা এই উদ্যানখনত প্ৰদৰ্শিত হৈছে এক আচৰিত ধৰণৰ ৰডডেণ্ডন আৰু অৰ্কিড। উদ্যানখনৰ ওপৰেৰে যোৱা পকী খোজকাঢ়ি যোৱা পথটোৰ গোটেইখিনিতে চহকী উদ্ভিদ পোৱা যায়। শ্বিলঙৰ একমাত্ৰ মিনি চিৰিয়াখানাৰ ঘৰ লেডি হাইডেৰী পাৰ্ক চহৰখনৰ এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। 16 প্ৰজাতিৰ চৰাই আৰু কেইবাটাও সৰীসৃপ প্ৰজাতি দেখা পোৱা যায়। যিহেতু ইমানখিনিলৈকে চাই আছে, বলক আৰু অলপ আগবাঢ়োঁ। 1937 চনত ব্ৰিটিছ ঔপনিৱেশিক কালত নিৰ্মিত লেডি হাইডেৰী পাৰ্কৰ ইতিহাস এক আকৰ্ষণীয়। যেতিয়া ব্ৰিটিছে শাসনভাৰ গ্ৰহণ কৰিছিল, ইণ্ডিয়াও চলাই আছিলে ব্ৰিটিছে, তেতিয়াৰ দিনতে লেডি হাইডেৰী পাৰ্কখন, তেতিয়াৰ পৰাই নাম লেডি হাইডেৰী পাৰ্ক আছিলে। লেডি হাইডেৰী পাৰ্কৰ নামটো সলাই কাফান নং লাইট কৰি দিছে। যিহেতু কাফান নং লাইট কৰি দিছে, আৰু এইপিনে চাওক, এতিয়া যিহেতু আহি পাইছোঁ অৰ্কিড গাৰ্ডেনৰ, অৰ্কিড মানে গ্ৰীণ হাউচ। চাওঁ আহক, অৰ্কিড দিয়া দেখিছে, অৰ্কিড কিমান সুন্দৰ লাগিছে হয়নে? বহুত ধুনীয়া লাগিছে এইবিলাক চাওক, অৰ্কিড ফুলি আছে, বহুত ভাল লাগিছে। চাই আছে কেৱলক। এতিয়া যিহেতু আছোঁ লেডি হাইডেৰী পাৰ্কত, লেডি হাইডেৰী পাৰ্কৰ দেখিছে কি সুন্দৰ পৰিৱেশ, কিমান ধুনীয়া। ব'লক আগলৈ আগবাঢ়োঁ। দেখিছে কিমান সুন্দৰ, কিমান ধুনীয়া লাগিছে। এইপিনে যদি ইয়াতে ফটো শ্বুট কৰা যায় তেতিয়াও খুব। এতিয়া ওলাই যাম ব'লক, এতিয়া শ্বিলং চাম, শ্বিলংখনত কেনেকুৱা ভিৰ ভাৰ হয়, কেনেকুৱা পৰিৱেশ, শ্বিলঙৰ কিছু অংশ চাম এইপিনে। এতিয়া এয়া দেখিছে লেডি হাইডেৰী পাৰ্কৰ পৰা ওলাই আহিলোঁ। লেডি হাইডেৰী পাৰ্কৰ পৰা ওলাই আহি সন্মুখত দেখিছে বাৰিক পইণ্ট, এইখিনি বাৰিক পইণ্ট বুলি কয়। বাৰিক পইণ্টৰ পৰা এতিয়া চাওঁ শ্বিলঙত কেনেকুৱা ভিৰ ভাৰ হয়, শ্বিলঙত চহৰখনৰ মাজে মাজে যাম। আপোনালোকে চাই থাকিবচোন, দেখাই আছোঁ।
ট্ৰেফিক এইখিনি জেগাখিনি অঞ্জলি পেট্ৰল পাম্প বুলি কয় সন্মুখত দেখিছে পেট্ৰল পাম্প বন্ধুসকল এইখিনি জেগাখিনিক ৰাইনো পইণ্ট বুলি কয় যিহেতু ৰাইনো পইণ্ট বুলি কয় চিধা এতিয়া মই শ্বিলঙৰ পৰা ওলাই আছোঁ চিধা যদি গুচি যাওঁ চেৰাপুঞ্জী আৰু যদি ৰাইট চাইডে গুচি যাওঁ গুৱাহাটী এতিয়া মই চিধা যাম চেৰাপুঞ্জীত বলক চাই থাকিব আৰু অলপ দেখাই আছোঁ এয়া দেখিছে এতিয়া মই চেৰাপুঞ্জী ৰাস্তাত গৈ আছোঁ চেৰাপুঞ্জী ৰাস্তা এইটোৱে হয় শ্বিলঙৰ পৰা চেৰাপুঞ্জীত গৈ আছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব আৰু চাই থাকিব একে ব্লগছ